ভাল হ'বলৈ যাই আছে। UPPLৰ 10ৰ পৰা 12টা আসন জিকিবলৈ গৈ আছে আৰু এইবাৰ যি অসমত চৰকাৰ হ'ব ইয়াত UPPLে আঞ্চলিক দলৰ ভিতৰত 1 নম্বৰত থাকিব আৰু যোনে চৰকাৰ বনাব UPPLৰ দৰকাৰ হ'ব আৰু UPPLে এইবাৰ আমি চৰ্তবিলাক ঠিক কৰিছোঁ। আগৰ 5টা বছৰ আমি চৰ্ত ৰাখা নাছিলোঁ কাৰণ একত ইমপ্লিমেণ্ট হ'ব লগা আছিলে। এইবাৰ বড়োলেণ্ডৰ 26টা জনগোষ্ঠী, অসমৰ 146টা জনগোষ্ঠী আৰু যি সমস্যাবিলাক 70 বছৰে সমাধান হোৱা নাই, এই আটাইবোৰ সমস্যা সমাধান কৰিবলৈ UPPLে 10ৰ পৰা 12জন বিধায়ক লৈ পেলাই আমি অসমত ৰাজধানীত আমাৰ দিছপুৰত আহি আছোঁ আৰু অহা 5 বছৰ সকলো দৰিদ্ৰ, সকলো পিছপৰা আৰু লগতে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক যিসকলে আজিলৈকে ন্যায় পোৱা নাই, ইহঁতৰ কাৰণে তেখেতসকলৰ কাৰণে যুঁজ দিবলৈ আমি আহি আছোঁ। তামোলপুৰৰ সামগ্ৰিক যি উন্নয়ন, সেই উন্নয়নটো বিজেপি ক্ৰেডিট ল'ব বিচাৰে। ল'বতো চবেই বিচাৰিব, কিন্তু কৰিছোঁতো আমি। ক্ৰেডিট ল'ব বিচাৰিলেই নহ'ব, ৰাইজেতো অন্ধ নহয়, ৰাইজেতো দেখা পাইছে। 5 বছৰ 2001ৰ পৰা 2006লৈকে যেতিয়া নিৰ্বাচন হৈছে তালৈকে বিধায়ক হৈ আছিলে তেখেতে। আজি যিজন ইয়াৰ প্ৰাৰ্থী হৈছে 3বাৰকৈ ৰাজ্যসভাৰ সাংসদ হ'ল, 5 বছৰ তেখেতে স্পীকাৰ আছিলে। তামোলপুৰখন একদম পাহৰি গ'ল। আজি নিৰ্বাচন খেলিবলৈ আকৌ তামোলপুৰ দেখিছে। নেতাবিলাকে মনত ৰাখিব লাগে, ৰাইজ সদায় নেতাৰ মুখলৈ চায়, কিন্তু নেতাবিলাক যেতিয়া ৰাইজক পাহৰি যায় তেতিয়া ৰাইজে দুখ পায়। এতিয়া তামোলপুৰীয়াক চিনি পায়, মই তামোলপুৰীয়া হয়, তাত জন্ম হৈছোঁ, তাত ডাঙৰ দীঘল হৈছোঁ আৰু আজিৰ তামোলপুৰখন নিৰ্মাণ কৰিবলৈ নিজৰ চোতালখন, নিজৰ বাৰী বস্তিখন মানুহে যেনেকৈ নিৰ্মাণ কৰে, চাফ চিকুণ কৰে, কাম কৰে, মই তেনেকুৱা হৃদয়েৰে কাম কৰি আছোঁ। গতিকে তামোলপুৰত UPPL বহুত ভোটৰ ব্যৱধানত জিকি আছে। আগলামাই কৈছে যে NDA 15টা চিটৰ ভিতৰত 15টা চিটে দখল কৰিব। চাওক, তেখেতে বহুত কথা কয়, চব কথাটো বাস্তৱ হ'ব লাগে বুলি কথা নাই। এইবাৰ দেখা পাব আপোনালোকে যে এইবাৰ UPPLে চবচে ওপৰত থাকিব আঞ্চলিক দলৰ ভিতৰত আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ ইমান সঁহাৰি চব জনগোষ্ঠীৰে। যিদিনা আমি 15টা চিটত নিৰ্বাচন খেলিম বুলি কয় সিদিনাৰ পৰাই উৎফুল্লিত। আজি দেখিবলৈ পাইছে এই উত্তৰ অঞ্চলত মানে কেনেকৈ মানুহ ওলাই আহিছে। গতিকে UPPLৰ প্ৰাৰ্থীবিলাকক কোনো ৰাখিব নোৱাৰিব। সেইটোতো তেওঁলোকে স্থাপন কৰা নহয়, চুক্তিত আছেই। সেইটো ওদালগুৰিত NIT হ'ব লাগে, বৰমত মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব লাগে, বিভিন্ন ইনষ্টিটিউশ্যনবিলাক হ'ব লাগে। এইটো অলৰেডি বহুত চেংচনেই হৈ গৈছে, পাইপলাইনত আছে। ইউনিভাৰ্চিটিটো মাটিৰ কাৰণে দিলে হৈছিলে, মাটিখিনি হৈ গ'লে চেণ্ট্ৰেল ইউনিভাৰ্চিটিও লাহেকৈ আহি যাব। এইটো নতুনকৈ দিব লগা একো নাই।